যিহে ৰ'দ দিছে দেখিছে নে এয়া একদম পুৰা পেকিঙত ওলাইছে আকৌ ওপৰত এটা চোলা এটা পিন্ধিবলৈ আছে এইটো পিন্ধি লওঁ নহ'লে গোটেই ছাল দেৰি শেষ হয় ওলাব এতিয়া যাওঁ আৰ্টলৈ ল'ৰাটোক লৈ পা নভুই কেতিয়াকৈ ইয়াত দেখিছে নাই একদম পুৰা খেতিত ব্যস্ত এতিয়া আজি কঠীয়া তুলি আছে পথাৰলৈ মানে 10 বাৰমান অহা যোৱা কৰিছে দেই এবাৰ বোলে চাহ পানী দিছেগৈ ঠাণ্ডা পানী দিছেগৈ তামোল দিছেগৈ মানে 10 বাৰমান হ'ল আৰু দেই অহা যোৱা কৰি থকা আৰু অহা বুধবাৰে হেনো বোলে ৰুব আহিব আপোনালোকে নবুই খাবলৈ দেই ক'ত যোৱা আৰু তাৰ মাতটোৱে নোলায় এতিয়া ব'লক তেনেহ'লে গৈ থাকোঁ দেই আৰ্টৰ পৰা আহি আকৌ এয়া ফুচকা পাৰ্টি অঁ কাৰেণ্টটো গুচি গ'ল মানে ই একদম আৰ্টৰ পৰা ওলাই আহিয়ে ফুচকা খাওঁ উৎপাত লগাই আছিলে ফুচকা খোৱা একো প্লেনিং নাছিলে মানে মই বোলো ইমান গৰমত মই ৰখিবলৈ নাই বাহিৰত আৰু ইয়াত দেখিছে ফুচকা খোৱা প্লেনিং নাছিলে যে মটৰ চটৰ একো তিওৱা নাই শুকান বুট কেইটামানকে দি দিলোঁ বইল কৰি খাই পেলাইছে অঁ সেইবোৰ খোৱাতকৈ এনেকৈ ঘৰত বনাই খুৱাই ভাল অঁ আমাৰ ঋষভ ফুকনীয়া ই মানে মোৰ ল'ৰাটো আৰু হয় এই মানে মোৰ ছোৱালীজনী এজনী মানে মোৰ ছোৱালীজনী মেকআপ কৰি বিউটিফুল হৈ আছে একেবাৰে মেকআপ কৰি